DB ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু আমি কাম কৰা মানুহ, এটা ডাঙৰ আমাৰ মাথাউৰি কাম চলি আছে। সেই মাথাউৰিটোলৈ আজি যাম, মাথাউৰিটো দেখাম আপোনালোক কেনেকৈ কিদৰে মাথাউৰিটো বনাইছে আপোনালোক দেখাম। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি কামৰ জেগা পাম আৰু এইবিলাক গাড়ীবিলাক খাৰা হৈ আছে। বহুত ডাঙৰ ডাঙৰ ডাম্পাৰ এইবিলাক গাড়ীবিলাক ষ্টক কৰি ৰাখিছে। যাম মাথাউৰি কামটো দেখামগৈ। এতিয়া বৰ্তমান ঘৰৰ পৰা ওলাই যাম। আহি আছোঁ ফাইনেলি মাথাউৰি কাম চাবলৈ কাৰণে। এয়া দেখিছেনে ইমান লাইন লাগি আছে ডাম্পাৰ। আহি উপস্থিত হৈছোঁহি মাথাউৰি কাম কৰা জেগাডোখৰত, কিন্তু ধূলিৰ পৰা যাব পৰা নাই। বা কিমান গাড়ী লাইন আপোনালোকে দেখাই আছোঁ। সম্ভৱতঃ নহয়, ধূলি বহুত ধূলি হৈ আছে বৰ্তমান। এইখন ফিল্ড হ'ল আপোনাৰ চাইপুৰগাঁও ফিল্ড, তাত মাথাউৰি বনোৱা হৈছে। সোমাম এতিয়া, ধূলি পৰা সোমাব নোৱাৰে। আহি পাইছোঁহি আৰু জেগা। চাওক কিমান এটা বিৰাট ডাঙৰ মাথাউৰি। এইটো এটা টিউব আছে, টিউবৰ ওপৰত মাটিটো পেলাই আছে। এই ট্ৰেক্টৰ লাগিছে, ই আপোনাৰ দেখাই আছে ট্ৰেক্টৰ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিব।